মুহূৰ্ততে আজি এই বিশেষ বাকৰিত ৰঙালী টিংখঙৰ বাকৰিত পুনৰ জীপাল কৰি তুলিবলৈ এতিয়া আমি আপোনাক ক'বলৈ আগবঢ়াম সেই বিশেষ বিহু নাচটি ইতিমধ্যে মাননীয় মন্ত্ৰী শ্ৰী বিমল বৰা মহোদয়ে কৈছে সেই বিশেষ মুহূৰ্তটি যেতিয়া আমাৰ বিহু নাচ আমাৰ বিহু নাচ লগতে আমাৰ ঢুলীয়াসকলৰ ঢোল বাদনে গিনেছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল যেতিয়া আমি সকলো অসমত থকা অসমীয়াসকল বা যিসকল অসমৰ বাহিৰত আছে তেওঁলোকেও টেলিভিশ্যনৰ পৰ্দাত চাই গৌৰৱবোধ কৰিছিলে হয়নে কেনে লাগিছিল বাৰু সেই মুহূৰ্তটিত যেতিয়া গিনেছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত আমাৰ বিহু নাচ অন্তৰ্ভুক্ত হৈছিলে আৰু ঢোল বাদন অন্তৰ্ভুক্ত হৈছিলে কেনে লাগিছিলে ভাল লাগিছিলে নে আৰু অকণমান জোৰকে কওকচোন ভাল লাগিছিলে মই শুনাই নাই এইফালে ভাল লাগিছিলে সেই মুহূৰ্তটি সেই সুন্দৰ মুহূৰ্তটি বিশেষ মুহূৰ্তটি পুনৰ জীপাল কৰি তুলিবলৈ মাননীয় মন্ত্ৰী মহোদয়ে আজি ৰঙালী টিংখং 2023ৰ বাকৰিত আপোনাৰ খবৰ বাবে বিশেষকৈ আয়োজন কৰিছে পুনৰ আয়োজন কৰিছে মই অতি আগ্ৰহেৰে বাট চাই আছোঁ পুনৰবাৰ আটাইকেইগৰাকী বিহু নাচনীৰ বা আমাৰ ঢুলীয়াসকল পেপুৱাসকল আটাইৰে এই অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে মই নিশ্চিত আপোনাক সবেও অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে তেনেহ'লে পলম নকৰি যিহেতু আমাৰ মঞ্চত ইতিমধ্যে বিহু নাচনীসকল আহিছেই লগতে আমাৰ ঢুলীয়াসকলো ৰেডি তেনেহ'লে অপেক্ষা কিহৰ নহয় জানো আৰু খন্তেক সময় পাছতে সেই বিশেষ বিহু নাচটি আপোনাৰ খবৰ আগত আমি আগবঢ়াম Start karo.
ছোৱালী লেতেৰা বিজুলী চকুৱা মুখত মিচিকিয়া
দুপৰ কৰি